মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি এই ছাৰপ্ৰাইজ ইন এ চেঞ্চুৰী পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁচোন আহা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি কিবা বুজি নোপোৱাকৈ ৰৈ যায় তেন্তে কমেণ্ট কৰি জনাবলৈও নাপাহৰিবা। Question number 1A. What is the main hobby of Kaushik and Maya? কৌশিক আৰু মায়াৰ আটাইতকৈ ভাল লগা কামটো কি? Answer. To look after the pets is the main hobby of Kaushik and Maya. জীৱ-জন্তু প্ৰতিপাল কৰাটো কৌশিক আৰু মায়াৰ ভাল লগা কাম। Question number 1B. What are the pets with Kaushik and Maya? কৌশিক আৰু মায়াৰ লগত কি কি পোহনীয়া জন্তু আছে? Answer. A number of cats, 2 dogs, and a herd of rabbits are the pets with Kaushik and Maya. কিছু সংখ্যক মেকুৰী, 2টা কুকুৰ আৰু এটা শহাপহুৰ পাল কৌশিক আৰু মায়াৰ লগত আছে। Question number 1C. Where does Kaushik find the baby deer? কৌশিকে হৰিণা পোৱালিটো ক'ত বিচাৰি পালে? Answer. Kaushik finds the baby deer in a bush of the forest. কৌশিকে হৰিণা পোৱালিটো অৰণ্যৰ এটা জোপোহাৰ মাজত বিচাৰি পালে। Question number 1D. What name is proposed for the phone? হৰিণা পোৱালিটোৰ বাবে কি নামৰ প্ৰস্তাৱ ৰখা হৈছিল? Answer. Gudu name is proposed for the phone. হৰিণা পোৱালিটোৰ বাবে গুডু নামটো প্ৰস্তাৱ ৰখা হৈছিল। Question number 1E. What arrangement is made for keeping the phone? হৰিণা পোৱালিটোক ৰাখিবৰ বাবে কি ব্যৱস্থা কৰা হৈছে হ'ল? Answer. A straw bed is made for keeping the phone. হৰিণা পোৱালিটোক ৰাখিবৰ বাবে এখন খেৰৰ বিচনাৰ ব্যৱস্থা কৰা হ'ল। Question number 1F. Where does the forest officer live? বন বিষয়াজনে ক'ত বাস কৰে? Where are his children studying? তেওঁৰ ল'ৰা-ছোৱালীকেইটাই ক'ত পঢ়ে? Answer. The forest officer lives in a small cottage in the wildlife sanctuary. বন বিষয়াজনে অভয়াৰণ্যৰ এটা সৰু ঘৰত বাস কৰে। His children are studying in a school in the nearby town. তেওঁৰ ল'ৰা-ছোৱালীকেইটাই ওচৰৰ চহৰৰ এখন বিদ্যালয়ত পঢ়ে। Question number 2. Fill up the blanks with appropriate words. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা। Number A. A common skin in the sanctuary is more running foxes, tigers, deer. ইয়াৰ খালী ঠাইত বহিব deer. Number B. The phone is like a bundle of fir, sticks, leaves. ইয়াৰ খালী ঠাইত বহিব fir. Number C. The main hobby of Kaushik and Maya is to dash after the pets. Run, look, hunt. ইয়াৰ খালী ঠাইত বহিব look. Number D. Kaushik and Maya will look after the phone till it is dash grown up deep well. ইয়াৰ খালী ঠাইত বহিব well. Question number 3. Find the meaning of the words in the left column for the words given in the right column. বাওঁফালৰ কলমত দিয়া শব্দসমূহৰ অৰ্থ সোঁফালৰ কলমৰ লগত মিলোৱা। Sanctuary. Safe area for wild animals and birds. মানে বনৰীয়া জীৱ-জন্তু
আৰু চৰাইৰ বাবে সুৰক্ষিত ঠাই আপহিল স্লোপিং আপৱাৰ্ড মানে ওপৰলৈ এঢলীয়া বা থিয় ভেটেনেৰী ডক্তৰ মানে জীৱ-জন্তুৰ চিকিৎসক ষ্ট্ৰ ড্ৰাই কাট পেডি লিভছ মানে কাটি থোৱা শুকান ধানৰ পাত মানে খেৰ ফোন এ য়ং ডিয়েৰ মানে পোৱালি হৰিণা কাফ এ য়ং কাউ মানে গৰুৰ পোৱালি কিটেন এ য়ং টাইগাৰ মানে বাঘৰ পোৱালি পাপ এ য়ং ডগ মানে পোৱালি কুকুৰ কল্ট এ য়ং হৰ্চ মানে ঘোঁৰাৰ পোৱালি পিগলেট এ য়ং পিগ মানে গাহৰি পোৱালি ডাকলিং এ য়ং ডাক মানে হাঁহৰ পোৱালি Question number 4. Some words are given in column A. Their opposites are given in column B. Match them and write the pairs in column C. One is done for you. Column A কিছুমান শব্দ দিয়া আছে সেইবোৰৰ বিপৰীত শব্দ column B দিয়া আছে সেইবোৰ মিলোৱা আৰু column C লিখা Here মানে ইয়াত গতিকে তাৰ বিপৰীত শব্দ হ'ব there মানে তাত গতিকে কলম চিট বহিব here there full মানে সম্পূৰ্ণ আৰু তাৰ বিপৰীত শব্দ হ'ব empty মানে খালী গতিকে কলম চিট বহিব full empty right মানে সোঁফাল তাৰ বিপৰীত শব্দ হ'ব left মানে বাওঁফাল কলম চিট বহিব ৰাইট লেফট লাইট মানে পোহৰ তাৰ বিপৰীত শব্দ হ'ব ডাৰ্ক মানে আন্ধাৰ কলম চিট বহিব লাইট ডাৰ্ক আপহিল ওপৰলৈ থিয় তাৰ বিপৰীত শব্দ হ'ব ডাউনহিল মানে তললৈ থিয় কলম চিট বহিব আপহিল ডাউনহিল ফৰৱাৰ্ড মানে আগলৈ গতিকে তাৰ বিপৰীত শব্দ হ'ব বেকৱাৰ্ড মানে পিছলৈ কলম চিট বহিব ফৰৱাৰ্ড বেকৱাৰ্ড সাউথ মানে চিঞৰা তাৰ বিপৰীত শব্দ হ'ব হুইস্পাৰ মানে ফুসফুসাই কোৱা কলম চিট বহিব সাউথ হুইস্পাৰ কিউট ধুনীয়া তাৰ বিপৰীত শব্দ হ'ব আগলি মানে কুৎসিত কলম চিট বহিব কিউট আগলি টেন্ডাৰ মানে আলসুৱা বা কোমল তাৰ বিপৰীত শব্দ হ'ব হাৰ্ড মানে টান বা কঠিন গতিকে কলম চিট বহিব টেন্ডাৰ হাৰ্ড থেংক ইউ